ওলাই মেলি আজি ৰেডি আজি আকৌ বৰপেটালৈ কম বাৰু কিয় যাওঁ ঠিক আছে মই ৰিংকুমণি মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আমিও ভালে আছোঁ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ 11টা বাজিয়ে গ'ল বৰপেটালৈ যাবলৈ ওলাইছোঁ কিয় যাম ক'ম বাৰু আমাৰ এফালে ৰিয়াঞ্চি ৰেডি হৈ আছে হাই দিয়া তাৰপিছত আমাৰ দেৱজনী আমাৰ বৰমদাই মোজা পিন্ধি আছে সদায় মই ড্ৰাইভাৰ বুলি কওঁ ড্ৰাইভাৰ কিন্তু নহয় দেই ড্ৰাইভাৰ নহয় কিন্তু দেই মই বোলে সদায় ড্ৰাইভাৰ বুলি তেওঁক চিনাকি দিওঁ ঠিক আছে চাই থাকক ব্লগটো আহি আছোঁ আমি বৰপেটালৈ আমাৰ আজি মাকো লৈ আহিছোঁ মা হেল্ল' দিয়ক এইটো নতুন নিউ ঘড়ী হয়নে নিউ কি ৱাটচ এফালে চাই থাকক ভিডিঅ'টো আমি আহিছোঁ বৰপেটালৈ মই কৈছিলোঁ অথনি আমি আহিছোঁ বৰপেটালৈ মানে বাইদেউৰ ঘৰলৈ ভাগিনৰ জন্মদিন আজি এয়া বাৰ্থডে বয় আমাৰ দেখুৱাই থাকিবলৈ চেষ্টা কৰিম বাৰ্থডে মুহূৰ্তবোৰ তোমাৰ নাম কি কৈ দিয়া হাই দি দিয়া আৰু তোমাৰ আৰু তোমাৰ আৰু তোমাৰ আৰু তোমাৰ বাবু আৰু তোমাৰ আৰু তোমাৰ কোৱা নামটো তোমাৰ নাম কি আৰু তোমাৰ আৰু এই টিকলি এজনী আছে ওপৰত বহি আছে চাই থাকক ভিডিঅ'টো জন্মদিনৰ মুহূৰ্তবোৰ দেখাই থাকিবলৈ চেষ্টা কৰিম গোটেইকেইটা চিঞৰ মাৰা এতিয়া এইফালে খানা বনি আছে মাংস মাছ চব্জি দেখাম বাৰু পিছত এইফালে কি আছে দেখাই দিয়ক এইফালে মাছ কিহেদি বনাইছে আৰু এইফালে চব্জি ৰঙালাও বন্ধাকবি ন আলু বন্ধাকবি নাই নেকি কচু আৰু এইফালে পাঠাৰ মাংস এয়া আৰু দালি চব আছে জিৰা আছে মছলা আছে এইটো কি বনাই আছে পচলা জ্বালা ভাজি ঠিক আছে ৰান্ধনীজনকো চিনাকি কৰি দিছোঁ এয়া আমাৰ ডাঙৰ ভিনদেউ এইফালে আমাৰ বাইদেউহঁতৰ ঘৰৰ মানুহ সৰু বাইদেউ মা আৰু বাইদেউৰ কি হয় বাইদেৱে আমাৰ ইয়াত মানে বাইদেউৰ নন্দে বাইদেউ আৰু এয়া কোন হয় এইটো বাইদেৱে আমাৰ এই তাই জানে কি আছিল তাই না একদম দূৰত বহি আছে তাই লুকালে আৰু দেখাই আছোঁ চাই থাকক ভিডিঅ'টো জানমণি লুকাইছে এইফালে আমাৰ ভিনদেউৱে চাহ খাই আছে নাই মানুহবোৰ লুকাল ভিডিঅ' কৰিছিলোঁ আমাৰ বাৰ্থডে বয় মাক বাইদেউহঁতৰ ডাঙৰ বাইদেউৱে বনাই আছে পায়স এয়া ডাঙৰ বাইদেউ আমাৰ বাইদেউহঁতৰ পৰিয়ালটো আচলতে জইন এয়া ৰান্ধনী মাছ ভাজি আছে তাৰপিছত বাইদেউহঁতৰ পৰিয়ালটো ডাঙৰ মানে জইণ্ট ফেমিলি 7টা ফেমিলি একেলগে থাকে বাইদেউৰ ভিনদেউ চাকৰিৰ কাৰণে বাৰু নলবাৰীত থাকে সেইকাৰণে চাই থাকক ভিডিঅ'টো দেখাই থাকিবলৈ চেষ্টা কৰিম To say
বাইদেউহঁতৰ পৰিয়াল একেলগে পূৰা সূত্ৰ কেইজন 20জন একেলগে এনেকুৱা পৰিয়াল দেখিবলৈ নাই আৰু দুজনমান নাই বাৰু এয়া ইয়াতে আছোঁ মানে বৰপেটাত ভাগিনৰ জন্মদিনত ভাত পানী খালোঁ দেখুৱালোঁ আপোনালোকক আৰু এটা কথা কওঁ আপোনালোক সকলোকে মানে মই এটা ভিডিঅ' দিছিলোঁ কালি আজি ৰাতিপুৱা দিছিলোঁ সোণগুটি চপোৱাৰ সময় আৰু মোৰ আখলটো আচলতে মই পাকঘৰত দেখাবলগীয়া একো নাছিল মই কৈছোঁৱেই আগতে মোৰ পাকঘৰটোত একো নাই বেছি দেখুৱাবলগীয়া কিন্তু হ'লেও মই পাকঘৰটো কেনেকৈ ৰাখোঁ বা সেইখিনিহে দেখুৱাব খুজিছিলোঁ আচলতে দুজনমানে কমেণ্ট কৰিছে ইমান বেছি নেদেখুৱালেও হয় আচলতে মই নেদেখুৱাবলগীয়া আচলতে দেখুৱালোঁ নেকি বেয়া লাগে যেতিয়া মইনো বহুত ডাঙৰ বস্তু মোৰ পাকঘৰৰ চৌকেছটো ইমান ডাঙৰ বস্তু নাই ন মানে কাপ প্লেট জাল এইবোৰে আৰু সাধাৰণতে থাকেই যিহেতু তাতে মই দেখাই দিলোঁ কেনেকৈনো মই বস্তুবোৰ আচলতে ৰাখিছোঁ সেইটোৱে আৰু বেলেগ কথা নাই তাতে আৰু মোৰ ফুটনি বা অহংকাৰ সঁচাকৈ কৈছোঁ একো নাছিল আপোনালোকক ভাল লাগিব বুলিয়ে মই দেখুৱালোঁ বেলেগ কথা নাই বেয়া লাগিছে এনেকৈ কমেণ্ট পাই হ'লেও একো কথা নাই ধন্যবাদ আপোনাৰ যিজনে কমেণ্ট কৰিছে ধন্যবাদ থাকিল মোক সেইখিনি ভুলখিনি দেখুৱাই দিয়াৰ কাৰণে কথা নাই বাৰু বাকী ভাল লাগিল মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব মই বাৰু ডেছক্ৰিপশ্যনত মোৰ লিংকটো দি দিম আগৰ ভিডিঅ'টোৰ ঠিক আছে চাই থাকক ভিডিঅ'টো পিছৰখিনি দেখাই আছোঁ কিবা ক'বা নেকি আমাৰ যেনে তৰা হয় নাই কি নাম তোমাৰ নাম কি তোমাৰ নাম কি মাজনী পাতে গড় ক'ত চুতীয়াপাৰা আৰু আমাৰ এজনী চিনি নাপায় নেকি আপোনালোকে হেল্ল' এভৰিৱান বাৰ্থডে খাই আহি গ'লোঁ ভাল লাগিল আজি আপোনালোকে আমাৰ ভাগিনটোক আশীৰ্বাদ কৰিব সি যাতে ডাঙৰ হৈ পঢ়ি শুনি ডাঙৰ হৈ ডাঙৰ চাকৰিৰ কথা কোৱা নাই সি যাতে ভাল মানুহ হ'ব পাৰে আশীৰ্বাদ কৰিব আৰু আমিও কামনা কৰিলোঁ সি যাতে ভাল হয় তাৰ ভৱিষ্যত উজ্জ্বল হওক সেয়াই আৰু ঠিক আছে আজিৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আপোনালোকৰ কাৰণে স্পেচিয়েল এটা নতুন ভিডিঅ' আহি আছে দেৱালীৰ বিশেষ যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল বাটনটো দবাই অল কৰি দিব যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে আমাৰ ৰিয়াঞ্চিয়ে বোলে আপোনালোকক কিবা কয় কিবা ক'বা নেকি কৈ দিয়া হেল্ল' আমাৰ মাৰ ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব আৰু মাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেলটো বাজাই দিব থেংক ইউ ঠিক আছে আজিৰ ভিডিঅ'টো শেষ কৰোঁ অন্য এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে আপোনালোকক লগ পাম আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ